শিক্ষাটো আমি ভালকৈ গুণগত শিক্ষা যদি প্ৰদান কৰিব পাৰে আমি মানৱ সম্পদ গঢ়িব পাৰিম আৰু মানৱ সম্পদ গঢ়াটোৱে আমাৰ উদ্দেশ্য। মানুহ এজন জন্ম পায় যদি সি নিজৰ ইচ্ছামতে জীয়াই থাকিব নোৱাৰে, নিজে আশা কৰা মতে যদি ই একো কাম কৰিব নোৱাৰে, তেনেহ'লে মানুহৰ গোটেই জীৱনটো বিফল হৈ যায়। তো সেইকাৰণে আমি এটা চেষ্টা আৰম্ভ কৰিছোঁ। অলৰেডি বহুত বছৰ আগৰ পৰাই নিখিল বড়ো ছাত্ৰ সন্থাই এইটো কৰি আছিলে আৰু এতিয়া আমি আৰম্ভ কৰিছোঁ কি প্ৰত্যেকটো আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে কেৰিয়াৰ কাউন্সিলিংটো আৰম্ভ কৰিম। কেৰিয়াৰ কাউন্সিলিং আৰম্ভ কৰিম, কেৰিয়াৰ ছাৰ্ভে আৰম্ভ কৰিম আৰু যিখিনি ডক্টৰ হ'ব বিচাৰে ইহঁতক ডক্টৰ হোৱাৰ কাৰণে আমি সহায় কৰিম, যিখিনি ইঞ্জিনিয়াৰ হ'ব বিচাৰিছে ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে সহায় কৰিম, যোনে স্পৰ্টছত যাব বিচাৰিছে স্পৰ্টছৰ কাৰণে, কালচাৰত যাব বিচাৰে কালচাৰে, যিমানখিনি ছাত্ৰ ছাত্ৰী আছে নিজৰ নিজৰ কেৰিয়াৰ যাতে বাছনি কৰিব পাৰে আৰু ভাল নিজকে প্ৰতিষ্ঠা কৰিব পাৰে এজন মানুহ হিচাপে, মানৱ সম্পদ হিচাপে, এইখিনি কাম আমি আৰম্ভ কৰিম। স্যার বিটিআরত যিখিনি কিছুমান বিদ্যালয় প্ৰভিঞ্চিয়েলাইজ কৰিলে আৰু আমি এতিয়া যিখিনি বিদ্যালয় ৰৈ গ'ল সেইখিনি বিদ্যালয়ক বিটিআৰ যিটো আমাৰ একৰ্ড আছে সেই বিটিআৰ একৰ্ডৰ দফা নাম্বাৰ 6.3 দ্বাৰা ইয়াৰ আধাৰত আমি মানে যিখিনি স্কুল ফিজিবিলিটি আছে, স্কুলত ছাত্ৰ ছাত্ৰী আছে, সেইখিনি প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে প্ৰচেছ আগবঢ়াই আছোঁ। যিটো ওলাইছে সেইটো অলৰেডি এপইণ্টমেণ্টটো হোৱাৰ প্ৰচেছত গৈ আছে আৰু অতি শীঘ্ৰে এপইণ্টমেণ্ট পাব। ইলেকশ্যনৰ আগত নাই, এতিয়া বিধানসভা নিৰ্বাচনৰ আগতে আমি এপইণ্টমেণ্টটো দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু ইয়াৰ প্ৰক্ৰিয়া যিটো আছে সেইটো আমাৰ ডাইৰেক্টৰেটত বিটিআৰৰ এডুকেশ্যন ডাইৰেক্টৰে খুব স্পীডত এইটো কামটো চলি আছে। মই আশা কৰোঁ 2-3 দিনৰ হৈ যাব আৰু 2-3 দিন হ'লে নিৰ্বাচন হোৱাৰ আগতে আমি ডিক্লেয়াৰ কৰিব পাৰিম।